ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ক্লাছ 8ৰ জেনেৰেল মেথছৰ বৰ্গ আৰু বৰ্গমূল পাঠটোৰ অধ্যায় 6ৰ অনুশীলনী 6.2টোৰ লাষ্ট এটা অংক ৰৈ গৈছিলে সেইটো আমি আজি ডিসকাস কৰিম। আগৰ ভিডিঅ'ত তোমালোকে অনুশীলনী 6.2ৰ আগৰ অংকখিনি পঢ়াইছিলোঁ তোমালোকক। তাতে তোমালোকে পাইছিলা পাইথাগোৰীয় ত্ৰিতয়। পাইথাগোৰীয় ত্ৰিতয়ৰ বাবে আগৰ ভিডিঅ'টো চাবা। তাৰে অনুশীলনী 6.2ৰ কুৱেশ্যন নম্বৰ 3টো মোৰ ৰৈ গৈছিলে। ইয়াত কৈছে এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদটো হৈছে 10। উল্লেখযোগ্য কথা, পাইথাগোৰীয় ত্ৰিতয়ত কেইটা সংখ্যা থাকে? টোটেল মুঠ তিনিটা সংখ্যা থাকে। তাৰে আটাইতকৈ সৰু সংখ্যাটো 10 বুলি কৈছে। তাৰ মানে আমি বাকী দুটা সংখ্যা নিৰ্ণয় কৰিব লাগে। কেনেকৈ নিৰ্ণয় কৰিম? তোমালোকৰ মনত আছেনে যে যিকোনো তিনিটা স্বাভাৱিক সংখ্যা জিলমিল আহি গৈছে যিকোনো তিনিটা স্বাভাৱিক সংখ্যা টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1। এই পি স্কোৱাৰ প্লাছ 1, পি স্কোৱাৰ মাইনাছ 1 আৰু টুৱাইচ পি যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হ'লে যদি হয় তেনেহ'লে টুৱাইচ পিৰ হোল স্কোৱাৰ প্লাছ পি স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ ইজ ইকুৱেল টু পি স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ হয়। আৰু যদিহে হয় তেনেহ'লে এই টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1 নামৰ স্বাভাৱিক সংখ্যা তিনিটা কিহত থাকে বুলি কোৱা হয়? পাইথাগোৰীয় ত্ৰিতয়ত থাকে বুলি কোৱা হয়। হয়নে বাৰু? আগৰ ভিডিঅ'ত ক্লিয়াৰলি ডিছকাছ কৰা আছে। দৰকাৰ হ'লে আকৌ এবাৰ তোমালোকে ভিডিঅ'টো ৰিৱাইণ্ড কৰি চাবা আকৌ। এতিয়া কি কৰিম? এটা নতুন টেকনিক শিকিম যে এটা যদি তাৰে দি থোৱা থাকে এই টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1ৰ তোমালোকে আটাইতকৈ সৰু সংখ্যা কোনটো জানানে? এই টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1ৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে টুৱাইচ পি, তাতকৈ ডাঙৰ সংখ্যাটো হৈছে পি স্কোৱাৰ মাইনাছ 1 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে পি স্কোৱাৰ প্লাছ 1। এতিয়া আমাক কৈছে যে এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদটো 10। এতিয়া আটাইতকৈ সৰু পদটো তেতিয়াহ'লে আমি 10 বুলি যেতিয়া কৈছে, আমাৰ 10টোৱে ইয়াত থকা কোনটো বুজাব? টুৱাইচ পিক বুজাব। কাৰণ কৈয়ে লৈছোঁ যে টুৱাইচ পি আটাইতকৈ সৰু হয়। চোৱা, টুৱাইচ পি আটাইতকৈ সৰু, তাতকৈ ডাঙৰ পি স্কোৱাৰ মাইনাছ 1 স্বাভাৱিক সংখ্যাটো, আটাইতকৈ ডাঙৰ পি স্কোৱাৰ প্লাছ 1 নামৰ স্বাভাৱিক সংখ্যাটো, আটাইতকৈ সৰু টুৱাইচ পি। আৰু ইয়াত আমাক কৈছে যে পাইথাগোৰীয় ত্ৰিতয়টোৰ আটাইতকৈ সৰু পদটো 10, তাৰমানে টুৱাইচ পিয়ে কাক বুজাব? 10ক বুজাব। এতিয়া অংকটো কেনেকৈ কৰিব লাগিব চোৱা। মই প্ৰথমতে কৈ ল'লোঁ যে যিকোনো স্বাভাৱিক সংখ্যা টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ প্লাছ 1এৰে এটা পাইথাগোৰীয় ত্ৰিতয় পাব পাৰি যদিহে এই কণ্ডিশ্যনটো তেওঁলোকে ফ'ল' কৰে। টুৱাইচ পি স্কোৱাৰ মাইনাছ 1 আৰু পি স্কোৱাৰ মাইনাছ 1 স্বাভাৱিক সংখ্যা তিনিটাই যদি এই সূত্ৰটো মানি চলে তেনেহ'লে সিহঁত তিনিটাক কি বুলি কোৱা হয়? পাইথাগোৰীয় ত্ৰিতয়ত আছে বুলি কোৱা হয়। টুৱাইচ পিটো আটাইতকৈ সৰু, সেইবাবে মই ধৰি ল'লোঁ যে টুৱাইচ পি মানে 10। টুৱাইচ পি মানে যদি 10 হয়, পি মানে কি হ'ব? 10/2 আৰু 10/2 মানে কিমান হয়? 5 হয়। পি ভেলু যদি 5 হয় তেনেহ'লে এই পি স্কোৱাৰ মাইনাছ 1ত পি ভেলু 5 স্কোৱাৰ মাইনাছ 1 বহাই দিলোঁ, 24 পালোঁ। পি স্কোৱাৰ প্লাছ 1ত 5 স্কোৱাৰ প্লাছ 1 বহাই দিলোঁ, 26 পালোঁ। মন কৰিলানে? 10টো আছিলে আমাৰ পাইথাগোৰীয় ত্ৰিতয়ৰ আটাইতকৈ সৰু সংখ্যা। তাৰ বাহিৰে বাকী সংখ্যা দুটা পালোঁ আমি 24 আৰু 26। গতিকে আৰু চাব পাৰা তোমালোকে যে 10ক যদি স্কোৱাৰ কৰোঁ 100 পোৱা যায়, 24ক স্কোৱাৰ কৰিলে 576 পোৱা যায়। 100 প্লাছ 576 ইজ ইকুৱেল টু 676। আৰু 676টো কাৰ স্কোৱাৰ হয়? 26ৰ স্কোৱাৰ হয়। বৰ্গ নামৰ বৰ্গ আৰু বৰ্গমূল পাঠটোৰ তোমালোকক একদম আৰম্ভণিতে 1ৰ পৰা 30লৈকে মই এখন স্কোৱাৰৰ লিষ্ট দিছিলোঁ। তোমালোকে মুখস্থ কৰিছা। গতিকে আমি গম পালোঁ যে 10ক স্কোৱাৰ কৰি আৰু 24ক স্কোৱাৰ কৰি যদি যোগ কৰা হয় তেনেহ'লে আমি কাক পাওঁ? 26ৰ স্কোৱাৰক পাওঁ। তাৰমানে গম পালোঁ 10, 24 আৰু 26 কি হয়? এটা পাইথাগোৰীয় ত্ৰিতয় যাৰ আটাইতকৈ সৰু সংখ্যাটো কি? 10। গতিকে আটাইতকৈ সৰু সংখ্যাটো বা এটা সংখ্যা দিয়া থাকিলে পাইথাগোৰীয় ত্ৰিতয়টো এনেকৈয়ে পাব পাৰি। কি কৰিম? দি থোৱা সংখ্যাটোক টুৱাইচ পি বুলি ধৰিম, তাৰ পৰা পি ভেলু উলিয়াম, বাকীকেইটা পি ভেলু বহাই দিম। গতিকে বহুতে আকৌ ভুলকৈ কয় এইটো এটা পাইথাগোৰীয় 5, 24 আৰু 26 এইটো পাইথাগোৰীয় ত্ৰিতয়। 5টো নহয়, কাৰণ কিয়? 10টোহে পাইথাগোৰীয় ত্ৰিতয়ৰ এটা সংখ্যা বুলি কৈছিলে। 5টো কি হয়? পিৰ ভেলু
পিৰ ভেলু 5 হোৱাৰ কাৰণেহে পাইথাগোৰীয় ট্ৰিটত আমি 10ক পাইছোঁ গতিকে 10 24 আৰু 26হে আমাৰ পাইথাগোৰীয় ট্ৰিটত সোমাব গতিকে বুজি পালা এনেকুৱা ধৰণে আমি এটা পাইথাগোৰীয় ট্ৰিটয়ৰ যদি পদ দি থোৱা থাকে বাকি দুটাক আমি এই সিস্টেমটোতে কৰি পেলাই আমি উলিয়াব পাৰিম এতিয়া আহো এটা নতুন শব্দলে শব্দটো মন কৰিছা বৰ্গমূল যাক ইংৰাজীত কোৱা হয় স্কয়াৰ ৰুট আমি ইয়াত বহুখিনি বৰ্গমূলৰ কথা আলোচনা কৰিম সেইকাৰণে প্লুৰেল ফৰ্মত লিখা হৈছে স্কয়াৰ ৰুটস হল এতিয়া বৰ্গমূল কি বস্তু আমি চাওঁচোন চোৱা ডেফিনেশ্যনটো আমি জানো যে কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰিলে এটা বৰ্গ সংখ্যা পোৱা যায় তাৰমানে 1ক যদি 1এৰে পূৰণ কৰোঁ তেতিয়া কি বুলি কোৱা হয় 1 স্কয়াৰ আৰু 1 স্কয়াৰ মানে কিমান হয় 1 গতিকে সেই সংখ্যাটোক যেতি বৰ্গ সংখ্যা পোৱা যায় সেই সংখ্যাটোক বৰ্গ সংখ্যাটোৰ বৰ্গমূল বুলি কোৱা হয় যি কোনো এটা সংখ্যাক যদি সেই সংখ্যাটোৰে পূৰণ কৰোঁ পূৰণ কৰিলে কি পোৱা যায় বৰ্গ সংখ্যাটো গতিকে সেই সংখ্যাটোক যিটো সংখ্যাক তাৰ নিজৰে পূৰণ কৰিলত আমি কি পালোঁ বৰ্গ সংখ্যা পালোঁ সেই সংখ্যাটোক এই বৰ্গ সংখ্যাটোৰ বৰ্গমূল বুলি কোৱা হয় উদাহৰণস্বৰূপে 1ক বৰ্গ কৰিলে কি পোৱা যায় 1 পোৱা যায় 2ক বৰ্গ কৰিলে 4 পোৱা যায় 3ক বৰ্গ কৰিলে 9 পোৱা যায় কথাবোৰ যদি উল্টাকে পঢ়োঁ 1ৰ বৰ্গমূল 1 4ৰ বৰ্গমূল 2 9ৰ বৰ্গমূল 3 বুজি পালানে 3ক বৰ্গ কৰি 9 পাইছোঁ তাৰমানে 9ৰ বৰ্গমূল 3 হল একেধৰণে 4ক বৰ্গ কৰি যদি 16 পাওঁ 16 বৰ্গমূল কিমান হল 4 তেনেদৰে 25ৰ বৰ্গমূল 5 36ৰ বৰ্গমূল 6 বুজি পালানে আৰু এইটো হৈছে বৰ্গমূল চিহ্ন দেই এইটো ৰুট ওভাৰ বুলি কোৱা হয় বা স্কয়াৰ ৰুট বুলি কোৱা হয় এইটো হৈছে বৰ্গমূলৰ চিহ্ন সো স্কয়াৰ ৰুট 1 বা ৰুট ওভাৰ 1 তাৰমানে এটা বৰ্গ সংখ্যাৰ বৰ্গমূল কিমান হয় 1 তাৰমানে মই যে ক'লো ইয়াত অসমীয়াত 1ৰ বৰ্গমূল 1 4ৰ বৰ্গমূল 2 9ৰ বৰ্গমূল 3 এইটো এনেকৈ লিখা হয় চোৱা 1ৰ বৰ্গমূল 1 4ৰ বৰ্গমূল 2 4 মানে কি 2 স্কয়াৰ নহয় জানো গতিকে 4ৰ বৰ্গমূল 2 এনেকৈও লিখিব পাৰি বা 2 স্কয়াৰৰ বৰ্গমূলো কিমান হ'ব 2 হ'ব একেধৰণে 9ৰ বৰ্গমূল 3 এনেকৈ লিখা হয় ৰুট ওভাৰ 9 ইকুৱেল টু 3 বা ৰুট ওভাৰ 3 স্কয়াৰ ইকুৱেল টু 3 বুজি পালানে বাৰু এইটো হৈছে বৰ্গমূল চিহ্ন মনত ৰাখিবা বৰ্গমূল চিহ্ন কিতাপত এটা কথা সুন্দৰকৈ বুজাই থোৱা আছে চোৱা এইটো এটা বৰ্গ লৈছে ইয়াত আৰু এই বৰ্গটো ধৰি লৈছে কালিটো 121 বৰ্গ চেণ্টিমিটাৰ এতিয়া এই তথ্যৰ পৰা তুমি বৰ্গটোৰ বাহুৰ দিশ কিমান হ'ব ক'ব পাৰিবানে আমি জানো যে বৰ্গ এটাৰ কালি হৈছে বাহুৰ স্কয়াৰ হয়নে বাৰু বৰ্গটোৰ কালি বাহুৰ স্কয়াৰ আৰু কালি কিমান দিছে 121 তেতিয়াহ'লে বাহুৰ স্কয়াৰ ইজ ইকুৱেল টু 121 তাৰমানে কিবা এটা সংখ্যাক স্কয়াৰ কৰি কি পোৱা গৈছে 21 পোৱা গৈছে গতিকে কিহক স্কয়াৰ কৰিলে 21 পায় আমি জানো 11ৰ স্কয়াৰ ইজ ইকুৱেল টু 121 তাৰমানে আমি ওলোটাকে যদি কওঁ যে 121ৰ বৰ্গমূল 11 11ৰ বৰ্গ যদি 121 হয় 121ৰ বৰ্গমূল 11 গতিকে আমাক লাগে বাহুৰ দিশ গতিকে বাহুক বৰ্গ কৰিলেহে কালি পোৱা যায় তেতিয়াহ'লে কালিৰ বৰ্গমূল ল'লে কি পাই যাম বাহু পাই যাম বাহুক বৰ্গ কৰিলে কালি পোৱা যায় কালিৰ বৰ্গমূল ল'লে বাহুক পোৱা যাব গতিকে আমাৰ এই বৰ্গটোৰ বাহু কিমান হ'ব 121ৰ বৰ্গমূলেই হ'ব এই বৰ্গটোৰ বাহু তাৰমানে কিমান হ'ব 11 চেণ্টিমিটাৰ এতিয়া বুজি পালানে যে বৰ্গ সংখ্যাটোৰ য'ৰ পৰা পোৱা গৈছে সেইটোৱে হৈছে সেই বৰ্গ সংখ্যাটোৰ বৰ্গমূল বুজি পালা এতিয়া আমি শিকিম বৰ্গমূল নিৰ্ণয় কৰাৰ এটা পদ্ধতি যাক কোৱা হয় মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত এটা বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰিব পাৰি চোৱা 16টো এটা বৰ্গ সংখ্যা নহয় জানো 16টোৰ বৰ্গমূল কিমান হয় 4 হয় কাৰণ 4 স্কয়াৰ ইকুৱেল টু 16 আছিলে এই 16 বৰ্গমূল আমি কেনেকৈ উলিয়াম মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত এতিয়া চোৱা তোমালোকে সৰুতেই শিকি আহিছা 16ৰ যদি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ আমি এনেকৈ 2 4টাৰ পূৰণফল হিচাপে 16ক পাম হয়নে বাৰু 16ৰ মৌলিক উৎপাদক বিশ্লেষণ যদি এইটো হয় 16ৰ বৰ্গমূল হ'ব 2 পূৰণ 2 ভাবিছা চাগে কেনেকৈ দুটা 2 আহিলে প্ৰতি জোৰ সংখ্যাৰ পৰা এটাকৈ সংখ্যা আমি বৰ্গমূলত ব্যৱহাৰ কৰিম চোৱা 16 বৰ্গমূলটোত 2 4টা আছে তাৰমানে দুজোৰ 2 আছে নহয়নে বাৰু ইয়াতো দুটা 2য়ে জোৰ পাতি আছে ইয়াতো দুটা 2য়ে জোৰ পাতি আছে প্ৰতি জোৰৰ পৰা এটা 2 মই ল'ম
এইটো জোৰৰ পৰাও এটা 2 ল'ম চ' 2 দুগুণ কিমান হ'ল 4 হ'ল গতিকে 16ৰ বৰ্গমূল 4 এনেকৈ লিখিব পাৰি বুজি পালানে 16 বৰ্গমূল কিমান বুলি সুধিলে তুমি 16ৰ উৎপাদক বিশ্লেষণ কৰি দেখুৱালা তাৰপিছত 16ৰ বৰ্গমূল তাৰমানে 16ৰ বৰ্গমূল চিন এনেকৈ লিখিলে কোৱা হয় 16ৰ বৰ্গমূল স্কুৱাৰ ৰুট অফ 16 ইজ ইকুৱেল টু কিমান হ'ব 2 × 2 ক'ৰ পৰা আহিলে 2টো এই দুটা 2ৰ পৰা এটা 2 আহিলে এই দুটা 2ৰ পৰা এটা 2 আহিলে 2 দুগুণ 4 বা এইটো এনেকৈও লিখিব পাৰি স্কুৱাৰ ৰুট অফ 16 ইকুৱেল টু স্কুৱাৰ ৰুট অফ 16ৰ ঠাইত আমি কি লিখি দিলোঁ তাৰ উৎপাদক বিশ্লেষণখিনি লিখি দিলোঁ উৎপাদক বিশ্লেষণখিনি লিখি দিয়াৰ লগে লগে প্ৰতি দুটা 2ৰ পৰা এইটো 2 আহিলে এইটো 2টো এই দুটা 2ৰ পৰা এইটো 2 আহিলে 2 দুগুণ 4 তুমি এনেকৈও লিখিব পাৰা এনেকৈ লিখিবলৈ হ'লে খালি এই লাইনটো ওপৰত লিখি ল'ব লাগিব এইটো ছিষ্টেমত লিখিবলৈ হ'লে এই লাইনটো ওপৰত লিখি ল'ব লাগিব এইটো ছিষ্টেমত লিখিবলৈ হ'লে এই লাইনটো নিলিখিলেও হয় আমি ডাইৰেক্ট লিখিব পাৰোঁ 16ৰ বৰ্গমূল √16 ইকুৱেল টু √2 × 2 × 2 × 2 তাৰমানে 16ৰ ঠাইত আমি এইখিনি লিখি দিলোঁ প্ৰতি জোৰৰ পৰা এটা 2কৈ আমি বাহিৰলৈ উলিয়াই দিলোঁ বাহিৰলৈ উলিয়াই অনাৰ লগে লগে √over চিনটো আঁতৰি যায় 4 লিখিলোঁ বা এইটো এনেকৈও লিখিব পাৰি √16 মানে কি আছিলে 4ৰ বৰ্গ নহয় জানো 4ৰ বৰ্গ মানে কেইটা 4 পূৰণ 2টা 4 পূৰণ প্ৰতি জোৰৰ পৰা এটা আহে বুলি কৈছিলোঁ এযোৰ 4ৰ পৰা এটা 4 ওলাই আহিলে বুজি পালানে এনেকৈও কৰিব পাৰা এনেকৈও কৰিব পাৰা বা এনেকৈও তোমালোকে বৰ্গমূল নিৰ্ণয় কৰিব পাৰা অৱশ্যে এইটো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি নহয় কাৰণ 4টো মৌলিক নহয় তো 4টো যৌগিক সংখ্যাহে গতিকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি বুলিলে এইটো পদ্ধতি পৰিব বা এইটো পৰিব এইটো উৎপাদক বিশ্লেষণ পদ্ধতি বুলি তোমালোকে কৰিব পাৰা মৌলিক নহ'ব পাৰে কিন্তু উৎপাদক বিশ্লেষণটোতো হয় গতিকে এইটো হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি এই দুটা হৈছে খালি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি তোমালোকে যিটোতেই কৰা হ'ব মই এতিয়া চোৱা 100টো কৰি দেখুৱাইছোঁ 100 মানে কি 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 তোমালোকেতো উৎপাদক বিশ্লেষণ কৰি চাব পাৰা 2 দুগুণ 4 4 5 গুণ 20 20 5 গুণ 100 এতিয়া √100 তাৰমানে 100ৰ বৰ্গমূল উলিয়াইছোঁ প্ৰতি দুটা 2ৰ পৰা এটা 2 আহিলে দুটা 5ৰ পৰা এটা 5 আহিলে 5 দুগুণ 10 বা √100টোক আমি এনেকৈও লিখিব পাৰোঁ 100ৰ ঠাইত 2 × 2 × 5 × 5 লিখিলোঁ দুটা 2ৰ পৰা এটা 2 দুটা 5ৰ পৰা এটা 5 2 5 গুণ 10 গতিকে 100ৰ বৰ্গমূল 10 এইটোৱেই হৈছে মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰা এটা অতি সহজ পদ্ধতি কিতাপত থকা তোমালোকে উদাহৰণটো চাব পাৰা ইয়াত কৈছে কোনো এটা সংখ্যাৰ বৰ্গ 5184 হ'লে সংখ্যাটো কি তাৰমানে 5184ৰ বৰ্গমূলটো কথা সুধিছে কোনো এটা সংখ্যাৰ বৰ্গ 5184 হ'লে সংখ্যাটো কি তাৰমানে 5184ৰ বৰ্গমূলৰ কথা সুধিছে গতিকে সেইটো চোৱা ইয়াত লিখি লৈছে অৰ্থাৎ 5184 বৰ্গমূল নিৰ্ণয় কৰিব লাগে গতিকে ফাৰ্ষ্ট অফ অল আমি কি কৰিলোঁ 5184ক মৌলিক উৎপাদকত ভাঙিলে পাওঁ এই চুটি নিয়মৰ হৰণটো জানা নহয় 2 দুগুণ 4 1 থাকিলে 11 হ'ল 2 5 গুণ 10 এনেদৰে আহি এই গোটেই উৎপাদক সোপা আমি পূৰণ চিন দি লিখি পেলালোঁ লিখি গ'লেও দেখা গ'ল জোৰ পাতিছে ন এয়া জোৰ পাতিছে গতিকে √5184 ইয়াতে √over লগাই নিদিবা কিন্তু √5184 তাৰমানে 5184 বৰ্গমূল প্ৰতি জোৰৰ পৰা এটাকৈ উৎপাদক নামি আহিব দেখিলা পালোঁ 72 তাৰমানে 5184ৰ বৰ্গমূল কিমান হ'ব 72 গতিকে 72ক বৰ্গ কৰিলে তাৰমানে 5184 পোৱা যায় ঠিকেই 5184ৰ যদি বৰ্গমূল 72 হয় 72ৰ বৰ্গ 5184 হ'ব সেইকাৰণে খালি ইয়াত যেনেকৈ সুধিছে তেনেকৈ কৈছে যে 72 সংখ্যাৰ বৰ্গ হৈছে 5184 এইকেইটা তোমালোকে নিজেই কৰি চাব পাৰা হ'ব আজিলৈ ভিডিঅ' ইমানে ভিডিঅ'টো ভালকৈ চাবা নেক্সট ক্লাছত আমি অনুশীলনী ডিছকাছ কৰিম